নমস্কাৰ বন্ধু বান্ধৱীসকল, এটা নতুন ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। এয়া হৈছে ভিক্টৰ দাস। তেওঁ ছ'চিয়েল মিডিয়াৰ যোগেদি কেইটামান মন্তব্য প্ৰদান কৰিছিলে তেওঁ, আৰু যিখিনি কথা কৈছে তেওঁ সত্য কথা কৈছে, আৰু লগতে জোনমণিৰ বিষয়ে বহুতো তেওঁ সত্য কথা প্ৰদান কৰিছে তেওঁ ছ'চিয়েল মিডিয়াৰ যোগেদি। আৰু যিহেতু ইমান দিনে জোনমণি ৰাভাক ন্যায় দিব পৰা নাই, সেইটোৰ ওপৰত তেওঁ কি মন্তব্য প্ৰদান কৰিলে আহকচোন শুনো একেলগে। আজি জুনমণি ৰাভাৰ কেছ না কোনো মিডিয়াত ফ্লেছ হৈ আছে, না ফেচবুক না কৰবাত। কিয়, কি কাৰণত? মই এতিয়া বহু কথা জানো, কিন্তু মই মাত নামাতো। মই এটা কথা আৰু ক'বলৈ বিচাৰিম, আপোনালোকে স্কেমটো একচুৱেলি বুজিয়ে নাপালে কিমান ডাঙৰ স্কেম, সেইকাৰণে আপোনালোকে ৰিয়েলাইজ নকৰিলে। এবাৰ ভাবি চাওক, ফ্ৰীডম অফ স্পীচ, ৱেৰ ইজ ফ্ৰীডম অফ স্পীচ? আজি কোনোবাই কিবা এটা কথা ক'লে পাঁচদিনাই কি কৰে, তেওঁক জেলত ভৰাই দিয়ে, আৰু বাকী মানুহবিলাকে ঘৰত বহি ৰং চাই ফেচবুকত কমেণ্ট কৰে। কিয়? আপোনালোকৰ ঘৰত হোৱা নাই কাৰণে নে কি? দেখাক দেখি ৰাস্তা ফ্লাইঅভাৰ বনাই লাভ নাই। দেখাক দেখি যিবোৰ ৰাস্তা ফ্লাইঅভাৰ, সেইটো চেণ্ট্ৰেলৰ ফাণ্ড এণ্ড ডেট ইজ আৱাৰ মানি, আমাৰ টেক্স, আমাৰ কৰ। আচ্ছা দিন আহেংগে, জিন্দগীত আচ্ছা দিন নাহে। এইটোতো বাদে দিয়ক, এইবাৰতো বাদে দিলোঁ মই। অহাবাৰো যদি মানুহ ৰূপে জন্ম লয়, আচ্ছা দিন দেখা পাম বুলি আশা নকৰিব। আমি সকলোৱে দেখিছোঁ দল বাগৰি আছে। বোলে আজি বোলে কি, আজি বোলে বগা চোলা, কালি বোলে কলা চোলা, পৰহি বোলে গেৰুৱা চোলা। কিন্তু চোলাটোহে সলনি হৈছে, মানুহটো সলনি হোৱা নাই, আত্মা সলনি হোৱা নাই, ভিতৰত থকা পচা মনটো এতিয়াও কিন্তু সলনি হোৱা নাই। ভিক্টৰ দাসে নিজৰ স্বাৰ্থত একো কৰি থকা নাই। ভিক্টৰ দাসে ছাত্ৰ সমাজৰ স্বাৰ্থত জেলত গৈছে। ভিক্টৰ দাসে ছাত্ৰ সমাজক সহায় কৰাৰ নামত নিজৰ সন্তান, নিজৰ সকলোবোৰ হেৰুৱাইছে। আজি মই এইটো ৰূপ কিয় ধৰিব লগা হৈছে? আজি মোক আজি বহুতে চণ্ডাল বুলি মাতে, কিন্তু ভিক্টৰ দাস কিয় চণ্ডাল হ'বলগীয়া হ'ল? সেইটো এটা প্ৰশ্ন। ভিক্টৰ দাস চণ্ডাল হ'বলগীয়া হৈছে কাৰণ ভিক্টৰ দাসৰ নিজৰ ঘৰত নিজৰ দেউতাকৰ মাৰ্ডাৰ হৈছে। তাৰপিছত মোৰ ৰিয়েলাইজেশ্যন হৈছে। তাৰে আগত ময়ো কিন্তু এনেকুৱা আছিলোঁ যে কি, নাই ঠিকে আছে, কোনোবা হৈছে, কিবা হৈছে। কিন্তু মই যেতিয়া ৰিয়েলাইজ কৰিছোঁ যে পাপা নোহোৱাৰ পিছত চাদ এখন নোহোৱা হৈ গৈছে, সেনেকৈ প্ৰত্যেকটো ফেমিলিত যেতিয়া কোনোবা এজন মানুহ নোহোৱা হৈ যাব, কি তেতিয়া অসমবাসী ৰাইজৰ কি চকু খোল খাব নেকি যে মোৰ ঘৰত হোৱা নাই? সেইকাৰণে আজি জুনমণি ৰাভাৰ কেছ না কোনো মিডিয়াত ফ্লেছ হৈ আছে, না ফেচবুক, না কৰবাত। কিয়, কি কাৰণত? কাৰণ নিজৰ ভণ্টিক হেৰুওৱা নাই, নে কোনোবা নিজৰ মাকে নিজৰ ছোৱালীজনীক হেৰুওৱা নাই? তাৰমানে কি আমি এইটোৰ অপেক্ষাতে ৰৈ আছোঁ নেকি যে প্ৰত্যেক ঘৰত যেতিয়ালৈকে এটা এটা বলি নহ'ব, তেতিয়ালৈকে কি আমি কি চকু মেল নাখাব নেকি আমাৰ? মই আজি অসমবাসী ৰাইজক আকৌ এবাৰ পুনৰ এবাৰ হাতযোৰ কৰি এটাই প্ৰণাম কৰিবলৈ বিচাৰোঁ যে উই লিভ ইন আ ডেম'ক্ৰেটিক কাণ্ট্ৰি, এণ্ড ইট ইজ উই দ্য পিপল হুই কেন চুজ আৱাৰ কিং, এণ্ড ইফ ইউ আৰ চুজিং আৱাৰ কিং, উই শুড চুজ ইট ভেৰি প্ৰপাৰলি। কাৰণ আমাৰ ৰজাই প্ৰজাৰ কথা ভাবিছেনে নাই সেইটো চাব লাগে, নে নিজেই নিজৰ কথা ভাবি আজি অমুকত মাতি, কালি ভৌকত স্কুল আৰু অমুক জেগাত নিজৰ কাৰণে কৰি আছে, নে অসমবাসী ৰাইজৰ কাৰণে কৰি আছে? দেখাক দেখি ৰাস্তা ফ্লাইঅভাৰ বনাই লাভ নাই। দেখাক দেখি যিবোৰ ৰাস্তা ফ্লাইঅভাৰ, সেইটো চেণ্ট্ৰেলৰ ফাণ্ড এণ্ড ডেট ইজ আৱাৰ মানি, আমাৰ টেক্স, আমাৰ কৰ। আজি তেওঁলোকে আপোনালোকৰ কাৰণে কি কৰি আছে, সেইটোহে ডাঙৰ প্ৰশ্ন। আৰু সেই প্ৰশ্নটো আপোনালোকে নিজে নিজক এবাৰ সুধি চাওক যে আপোনালোকে চুজ কৰা ৰজাজনে প্ৰজাৰ কথা ভাবিছেনে নিজে নিজৰ কথা ভাবি আছে?